হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। আজি আপোনালোকৰ বাবে অসমীয়া থলুৱা ৰেচিপি এটা লৈ আহিছোঁ। যদি ৰেচিপিটো আপোনালোকে চাই ভাল পায়, লাইক কমেণ্ট কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেনে আহকচোন, মই আজি কলপচলাৰ ৰেচিপি কেনেকৈ বনাওঁ। কলপচলাৰ লগতে মই ৰঙালাও দিম। তেনে চাওঁ আহক ভিডিঅ'টো। এতিয়া মই চব্জিবিলাক কাটি ল'লোঁ। এইফালে কলপচলা, এইফালে ৰঙালাও, আলু, আৰু এইফালে মছলা দুবিধে লৈছোঁ। ৰেড চিলি অলপ লৈছোঁ আৰু জিৰা গুড়া। এইফালে পিঁয়াজ, নহৰু আৰু জলকীয়া। তেন্তে পচলা আৰু ৰঙালাও চব্জি খাবলৈ খুবেই ভাল লাগে। মই কিন্তু আগতেও বনাইছোঁ, কিন্তু আপোনালোকৰ আগত শ্বেয়াৰ কৰা নাছিলোঁ। আজি ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। এইফালে মই কেৰাহী এখন পাতি গৰম হ'লত এইফালে তেল দিছোঁ। তেল গৰম হ'লতে মই পিঁয়াজবিলাক দিছোঁ। পিঁয়াজ আৰু দুটা জলকীয়া কাটি লৈছোঁ আৰু অলপ ৰচুনো দি দিছোঁ। এতিয়া মই অলপ দেৰি ভাজি ল'ম। অলপ ৰঙচুৱাকৈ ভাজিম। ৰচুন দিছোঁ যিহেতু, ৰচুনবিলাক নহ'লে বাৰু কেঁচা গোন্ধটো আহে। এতিয়া ইয়াতে অলপ হালধি দি দিছোঁ আৰু লগতে মছলাবিলাকো দি দিছোঁ। তেলতে অলপ দেৰি ভাজি ল'ম। অলপ দেৰি ভাজি ল'লোঁ। দেখিছেনে কালাৰটো আহিছে আৰু। এতিয়া মই কাটি লোৱা পচলাবিলাক দিছোঁ। মই ইমান মিহিকৈ কটা নাই, পচলাবিলাক কটাৰীয়ে কাটিছোঁ। আপোনালোকে মিহিকৈও কাটি ল'ব পাৰে। মই কিন্তু ইমান মিহিকৈ কটা নাই। এতিয়া ভাজি ল'লোঁ অলপ দেৰি। অলপ দেৰি ঢাকোন দি ৰখাৰ পিছত এনেকুৱা হৈছে। মই সেইটো নেদেখুৱালোঁ আপোনালোকক। অলপ অলপ সিজিছে আৰু। দেখিছেনে? এতিয়া মই ইয়াতে দি দিম ৰঙালাও আৰু আলুবিলাক। এতিয়া দি দিছোঁ ৰঙালাও, আলুবিলাক দি অলপ দেৰি ভাজি ল'ম। এনেদৰে ভাজি থাকিম এতিয়া। অলপ দেৰি ভাজি হ'লত মই জোখমতে নিমখ দিছোঁ। বেছি নিমখ দিয়া নাই, যিহেতু মই ভাজি বনাম, সেইকাৰণে জোখমতে দিছোঁ। এতিয়া নিমখ দি অলপ দেৰি ভাজি থাকিম। গেছটো ল' ফ্লেমত ৰাখিব আপোনালোকে, নহ'লে অলপ জ্বলি যাব। ময়ো ল' ফ্লেমতে ৰাখিছোঁ। এতিয়া অলপ দেৰি ভাজি পেলাই ঢাকোন দি দিম। এতিয়া কেৰাহীটো অলপ যিহেতু সৰু, সেইকাৰণে এখন জোখত হয় কাঁহীখন, সেইকাৰণে মই এইখনেই ঢাকি দিওঁ আৰু। এতিয়া অলপ দেৰি ভজাৰ পিছত আকৌ এতিয়া এনেকুৱা হৈছে আৰু। এতিয়া ৰঙালাওবিলাক অলপ সিজিলে আৰু। দেখিছেনে? প্ৰায় সিজি উঠিছে। এতিয়া অলপ দেৰি আকৌ ঢাকোন লগাই ৰাখি দিম। এতিয়া দেখিলেনে? সিজি আহিলে। ৰেডি হৈ গ'ল আৰু, খাব পৰা হৈ গ'ল। ইমান ধুনীয়া লাগিছে, দেখিছেনে? খাবলৈ চাগে বহুত টেষ্টি হ'ব। এতিয়া আমাৰ ৰঙালাও আৰু কলপচলাৰ ভাজি ৰেডি হৈ গ'ল। এতিয়া খাবৰ বাবে ৰেডি কৰি লৈছোঁ।
কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।